বরগুনা জিন্দাবাদ 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 বরগুনা জিন্দাবাদ 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 বরগুনা জিন্দাবাদ 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 আমার 32 নং বেলগাঁও সমষ্টিত আমি ৰাতিপুৱাৰ ভাগত বিশাল ৰেলী আমি ওলাইছিলোঁ য'ত 10,000তকৈ অধিক লোক অংশগ্ৰহণ কৰিছিলে আৰু তাতে আমাৰ ইউপিপিএল দলৰ কাৰ্যকৰ্তা তথা সমৰ্থকসকলে নিজৰ নিজৰ বাহন তেওঁলোকে মেনেজ কৰিছিলে তেল পৰ্যন্ত তেওঁলোকে মেনেজ কৰিছিলে গতিকে তেখেতসকলে অংশগ্ৰহণ কৰাৰ কাৰণে তেখেতসকলক ধন্যবাদ যাচিছোঁ আৰু সন্ধিয়া ভাগত আমাৰ ইউপিপিএল দলৰ যি শক্তি এই শক্তিটো দেখি এই অঞ্চলৰ ৰাইজ যথেষ্ট ইউপিপিএল দলক সহায় কৰিবৰ কাৰণে ওলাই আহিছে আমি আজি বৰংগাজুলি চাহ বাগিচাত 300 জন নতুন সদস্য ইউপিপিএল দলত আমি অন্তৰ্ভুক্ত হল ভেৰগাঁও এছটি সেলৰ উপসভাপতি অনন্ত মহানন্দীয়াকে আদি কৰি তেখেতসকলৰ সমগ্ৰ টিম বিজেপিৰ শক্তি কেন্দ্ৰ আৰু বুথ কমিটিৰ সভাপতি সম্পাদক বৰংগাজুলিৰ পৰা আজি ইউপিপিএল দলত আনুষ্ঠানিকভাৱে যোগদান কৰিছে আৰু আজি এই সময়ত আৰু আমাৰ চুৱালা চাহ বাগিচাত এটা বৃহত্তৰ যোগদান কাৰ্যসূচী ইয়াত অনুষ্ঠিত হল আমাৰ ভেৰগাঁও মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক কি আছিল তেওঁ এছটি মোৰ্চাৰ সাধাৰণ সম্পাদক ভেৰগাঁও মণ্ডলৰ দুৰ্গা বড়ো ডাঙৰীয়া তেখেতে আনুষ্ঠানিকভাৱে বিজেপি ত্যাগ কৰি ইউপিপিএল দলক যোগদান কৰিছে আৰু ইয়াত মুঠ সৰ্বমুঠ 100 গৰাকী ব্যক্তিয়ে ইউপিপিএল দলক সমৰ্থন কৰিবৰ কাৰণে আমাৰ দলত যোগদান কৰিছে তেখেতসকলক মই আদৰি লৈছোঁ আৰু তেখেতসকলৰ সহায় সহযোগিতাত আমি নিশ্চিত হল যে ভেৰগাঁও সমষ্টি ইউপিপিএলে 100% জিকিব